আজি এই কণ শিশুসকলক দেখি মোৰ নিজৰ শৈশৱলৈ মনত পৰিছে। আপোনালোকৰ বাৰু পৰিছেনে? আচলতে মই আজি আহিছিলোঁ এখন বিদ্যালয়লৈ। কিয় আহিছিলোঁ, কি কথা আপোনালোকে সকলোবোৰ ভিডিঅ'টোৰ শেষলৈকে চাই গ'লে নিশ্চয় গম পাবই। আৰু এই কণ শিশুসকলৰ লগত থাকি মোৰ নিজৰ শৈশৱৰ দিনবোৰ কেনেদৰে পাৰ কৰিছিলোঁ, আচলতে স্কুলত কিমান উৎপাত কৰিছিলোঁ, টিচাৰৰ পৰা কিমান বেছি মাৰ খাইছিলোঁ, কাণ চেপা খাইছিলোঁ, সকলোবোৰ একেবাৰে মনত পৰি গৈছে। গতিকে ভাবিলোঁ মই আজি আহিছোঁ আমাৰ গোলাঘাটৰ গুৰুকুল গ্ল'বেল একাডেমীলৈ। আচলতে এই বিদ্যালয়খনলৈ মই আজি কিয় আহিলোঁ, মোক কিহৰ বাবে নিমন্ত্ৰণ কৰিলে, আপোনালোকে সকলোবোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই গ'লে নিশ্চয় গম পাবই। যদি আপোনালোকে ভাবিছে আপোনালোকৰ নিজৰ সন্তানক ইয়াত এডমিশ্যন নিম বুলি, তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে বহুত বেছি স্পেচিয়েল। কিয়নো আজিৰ ভিডিঅ'টোত মই আপোনালোকক গুৰুকুল গ্ল'বেল একাডেমীৰ বাহিৰভাগ ভিতৰভাগ, অৰ্থাৎ তেওঁলোকৰ শিক্ষা জগতখনৰ পৰা আদি কৰি তেওঁলোকৰ ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ কেনেকুৱা, তেওঁলোকৰ ষ্টুডেণ্টসকল কিমান বেছি স্মাৰ্ট হয়, অৰ্থাৎ তেওঁলোকৰ খেলা ধূলাৰ ক্ষেত্ৰত পৰিৱেশটো কেনেকুৱা, সকলোবোৰ দেখুৱাই যাম বুলি ভাবিছোঁ। দেখুৱাই দিওঁ। আৰু এইফালে দেখিছে নহয়, হাই, তোমালোকে নাচিব কোনে কোনে জানা? হাত দাঙি দিয়া। বিহু, বাবা। গাব কোনে কোনে জানা? ছিংগিং কৰিব কোনে কোনে জানা? ছিংগিং। গতিকে মোক এতিয়া কোনে এটা ছিংগিং কৰি শুনাবা? কোনে শুনাবা? এইটো খোলা আহা, মোৰ ওচৰলৈ আহা। তোমাৰ নামটো কৈ লোৱা। राइशा। কৈ লোৱা। फूलों का तारों का सबका कहना है, एक हजारों में मेरी बहना है, सारी उम्र हमें संग रहना है, जब से मेरी आंखों में तू रहे तू ना। ৱাও, ইমান বেছি ধুনীয়াকৈ গাই দিছে, ধুনীয়া লাগিছে দেই। কোনে শিকালে? মামীয়ে শিকালে। ধুনীয়া, থেংক ইউ। ইমান ধুনীয়াকৈ গাই দিছা দেই। বহাগে যোৱা। আৰু কোনোবা গাবা নেকি গান? তুমি গাবা? গোৱা। ओ देश मेरे तेरी शान तो सत पे कोई धन है क्या, तेरी धूल से बढ़ के तेरी धूप से रोशन, मेरी हवा का जिंदा तू पांगन है मेरा, है अर्जी देवाने की जय होश वाहिदे की, मैंने उस रहम तेरी शाम हो। ৱাও, থেংক ইউ। তোমাৰ চবে হাত চবে বজাই দিয়ে, ইমান ধুনীয়াকৈ গালে। ভাল লাগিলে নে? থেংক ইউ দেই। দেখিছে আপোনালোকে, সঁচাকৈয়ে গুৰুকুলৰ ষ্টুডেণ্টবোৰ আপোনাক ক'বলগীয়া, তেওঁলোক বহুত বেছি স্মাৰ্ট হয়, মাত্ৰ ক্লাছ 1 হয়। মই জাষ্ট এবাৰ সুধিছোঁ তোমালোকে কোনোবাই গান গাবা নেকি, কোনোবাই ডান্সিং কৰিবা নেকি? আৰু দেখিলে ধুনীয়াকৈ দুজন ষ্টুডেণ্ট থিয় হ'লে আপোনাক গান গাবৰ বাবে আপোনালোকে হয়তো ইয়াৰ দ্বাৰা আপোনালোকে এক্সট্ৰাকৈ প্ৰমাণ কৰিব নালাগে যে তেওঁলোকৰ শিক্ষা কেনেকুৱা। গতিকে আপোনালোকৰ যদি ষ্টুডেণ্ট আছে কোনোবা, যদি আপোনালোকে ভাবি আছে তেওঁলোকে এটা ধুনীয়া পৰিৱেশত এটা শিক্ষা দিম বুলি, তেনেহ'লে আপোনালোকে আমাৰ গোলাঘাটত থকা গুৰুকুললৈ আনি তেওঁলোকৰ শিক্ষাৰ মানদণ্ড উন্নত কৰিব পাৰে। আৰু দেখিছে ইয়াত অকল শিক্ষা পঢ়োৱা বুলিয়ে নহয়, পঢ়া শুনাৰ পৰা আদি কৰি আপোনাৰ ডান্সিং, ছিংগিঙৰ পৰা আদি কৰি মানে স্পৰ্টছৰ সকলোবোৰ জ্ঞান ইয়াত পাই যাব। তেনেকৈ পঢ়িছা নাই? পঢ়া? উৎপাত কৰা নাই? এতিয়া নাই মিছে দিয়া হয় ন? আৰু দেখিছে ইমান বেছি মৰম লগা সকলো মানে। যিহেতু মই ক্লাছৰুমৰ পৰিৱেশটো আপোনালোকক দেখুৱালোৱেই, গতিকে এতিয়া ভাবিছোঁ তেওঁলোকৰ যিটো ছায়েন্স লেব আছে, লেবটোৰ ভিতৰৰ ফালে সোমাই যাওঁ আৰু তাৰ পৰিৱেশটো কেনেকুৱা, অৰ্থাৎ তাতনো আপোনালোকে যদি ষ্টুডেণ্টে প্ৰেক্টিকেল কৰিম ভাবে সকলোবোৰ বস্তু আছে নাই, সকলোবোৰ ধুনীয়াকৈ দেখুৱাই যাওঁ। আৰু এইফালে এইটো হৈছে তেওঁলোকৰ ছায়েন্স লেব। গতিকে ছায়েন্স লেবটোৰ পৰা ওলাই আহি মই আপোনালোকক দেখুৱাম ভাবিলোঁ তেওঁলোকৰ যিটো লাইব্ৰেৰী আছিলে, লাইব্ৰেৰীটো। আৰু দেখিছে ইমান বেছি ধুনীয়াকৈ তেওঁলোকে লাইব্ৰেৰীটো কিতাপবোৰ সজাই থৈছে। আৰু যদি কোনোবা ষ্টুডেণ্টে ইয়াত পঢ়িম ভাবে ধুনীয়াকৈ আহি পেলাই আৰামত পঢ়িব পাৰিব। আৰু এইফালে মই এতিয়া সোমাই আহিলোঁ আপোনাৰ তেওঁলোকৰ যিটো কম্পিউটাৰ ৰুম আছিলে, কম্পিউটাৰ ৰুমটো। আৰু বৰ্তমান ক্ষেত্ৰত আমাৰ কম্পিউটাৰ নাজানিলেতো একো নহ'বই। আমি যিকোনো ক্ষেত্ৰতে আমাৰ কম্পিউটাৰৰ প্ৰয়োজনীয়তা আমি সকলোৱে অনুভৱ কৰোঁৱেই। কম্পিউটাৰ ৰুমৰ পৰা ওলাই মই ধুনীয়াকৈ সোমাই আহিলোঁ তেওঁলোকৰ যিটো মিউজিকৰ ৰুম আছিলে সেই ৰুমটোলৈ। আচলতে মিউজিক ৰুমটোত সোমাই মোৰ এনেকুৱা লাগিলে যেন মই কোনোবা এখন মঞ্চৰ ওপৰত গান গাবলৈহে উঠিছোঁ, তেনেকুৱা মোৰ অনুভৱ হ'ল। আপোনালোকে দেখিছে তেওঁলোকে ইমান বেছি ধুনীয়াকৈ মানে সকলোবোৰ বাদ্যযন্ত্ৰ ৰাখি থৈছে। যদি এজন ষ্টুডেণ্টে ভাবে যে মই ইয়াতে ধুনীয়াকৈ শিকি এজন পাৰফেক্ট ছিংগাৰ হ'ম, মই ভাবোঁ তেওঁৰ পক্ষে এইটো অসম্ভৱ নহয়। কিয়নো তেওঁলোকৰ ইয়াত শিক্ষা এনেকুৱা ধৰণে দিয়া হয়, আচলতে তেওঁলোকে যদি মন প্ৰাণ দি কোনোবা এজন ষ্টুডেণ্টে কিবা এটা কাম কৰিম বুলি বা আগবাঢ়ি যাম বুলি ভাবে, সেই কামটো সফল হোৱাৰ ক্ষেত্ৰত গুৰুকুলত যিসকল ষ্টুডেণ্ট পঢ়ি আছে তেওঁলোকৰ হয়তো বহুত বেছি সময় নালাগিব। ভাবিছোঁ এতিয়া ক্লাছ 10ৰ যিসকল ষ্টুডেণ্ট তেওঁলোকক মই চিনাকি কৰি দিম। আৰু এইফালে দেখিছে নহয়, আৰু এইফালে ছাৰে ক্লাছ কৰিয়ে আছে দেই। আৰু এইফালে আপুনি কওকচোন, আপুনি এইখন স্কুলত মানে পঢ়াই থকা ষ্টুডেণ্ট কিমান দিন হ'ল? ज़्यादा दिन नहीं हुआ है, यहाँ पर मेरा सिर्फ 2 महीना हुआ है। फिर भी मतलब ये स्कूल में जो उपलब्धियाँ है, या फिर हमारा गोलाघाट जिला में सबसे बड़ा स्कूल में मैं मानता हूँ यहाँ पर है। यहाँ का शिक्षा प्रणाली बहुत अलग है, एवं यहाँ का विद्यार्थी भी बहुत अच्छे हैं। जो पढ़ाते हैं वो लोग जल्दी ही उसको लर्न करते हैं, मतलब जल्दी सीख लेते हैं। इसके कारण मुझे ये स्कूल बहुत अच्छा लगा। पढ़ाई के साथ साथ यहाँ पर दूसरा एक्टिविटीज़ भी बहुत सारा है। यहाँ पर खेल से लेकर संगीत से लेकर यहाँ पर सब कुछ उपलब्ध है।
और सबका यहाँ पर नियम अनुसार सब कुछ किया जाता है। पढ़ाई के साथ साथ हमारा स्वास्थ्य को लेकर भी अच्छा होना चाहिए बोलकर हमारे यहाँ पर योगा प्लेस भी है, तो यहाँ पर योगा भी कराया जाता है। इस प्रकार से मैम। আৰু ছাৰে ধুনীয়াকৈ বুজাই দিলে, আপোনালোকে নিশ্চয় বুজি পাইছে। ইয়াত আকৌ কেৱল পঢ়াৰ ক্ষেত্ৰতে নহয়, আপোনাৰ পঢ়া শুনাৰ পৰা আনকি নাচ গান য়োগা খেল মানে সকলো ক্ষেত্ৰতে ইয়াৰ ষ্টুডেণ্টখন সকলো আগবঢ়া। আৰু এইফালে এজন ষ্টুডেণ্ট আছে, মই তেওঁক সুধিম ভাবিছোঁ, গতিকে তেওঁনো এইখন স্কুলত কি কাৰণে নামভৰ্তি কৰিলে সেইটোকে সুধোঁ। ইমান মানে গোলাঘাট ডিষ্ট্ৰিক্টৰ সকলো স্কুলেই তুমি গুৰুকুলত কিয় তোমাৰ এডমিশ্যন ল'লা? মানে out of every schools, I selected Gurukul because when I passed this school, I felt an environment like the study environment, and it was very pleasant. Out of every school, the campus, one of the main things is the campus. The other schools' campus were not too good, and there is so much of crowd in those schools. And this school, I learned everything very easily with the help of my teachers. The teachers of this school are very friendly and cooperative, and so I selected. তুমি কোৱাচোন তুমি এইখন স্কুল কিয় চিলেক্ট কৰিলা পঢ়িবলৈ? মানে কি মই এখন স্কুলত চিলেক্ট কৰিলোঁ বিকজ ইয়াত যোনবিলাক টিচাৰ্ছবিলাক আছে সেইবিলাক টিচাৰ্ছবিলাক বহুত সুন্দৰকৈ বস্তুবিলাক বুজায়, আৰু আমাৰ ইয়াত যোনবিলাক ষ্টুডেণ্টছবিলাক আছে মানে আমাৰ ফ্ৰেণ্ডছবিলাক মানে আমাৰ জুনিয়ৰ্ছ সেইবিলাকে চব ফ্ৰেণ্ডলি হয়, ইয়াত কোনো মানে অকলে ফিল নকৰে, সেইকাৰণে মই এইটো স্কুলটো চিলেক্ট কৰিলা না। গতিকে আজি ভিডিঅ'টোৰ দ্বাৰা মই আপোনালোকক যিমান পাৰোঁ বিদ্যালয়খনৰ চাৰিওফালে পৰিৱেশটো ধুনীয়াকৈ দেখুৱাবলৈ আৰু বুজাবলৈ চেষ্টা কৰিলোঁ। আৰু এইফালে যে দেখিছে আপোনালোকে ষ্টুডেণ্টসকল ধুনীয়াকৈ একেলগে সকলো বহি আছে, কিয় বহি আছে গম পাইছেনে? কিয়নো আজি আছিলে তেওঁলোকৰ সম্বৰ্ধনা অনুষ্ঠান, অৰ্থাৎ সদ্যঘোষিত CBSE দশম শ্ৰেণীৰ যিসকল ষ্টুডেণ্টে ভাল ফলাফল লাভ কৰিছে তেওঁলোকক জনোৱা হৈছে সম্বৰ্ধনা। বিশেষকৈ বিদ্যালয়ৰ তৰফৰ পৰা তেওঁলোকৰ 5জন ষ্টুডেণ্টক দিয়া হৈছে ফ্ৰীকৈ লেপটপ। Of this batch, securing 98%. She also secured 100 marks in English and social science. Please give a round of applause for her. ঠিক এইদৰে বিদ্যালয়খনৰ সকলো ষ্টুডেণ্টকে সম্বৰ্ধনা জনোৱা হ'ল, কিয়নো যেতিয়া কিবা এটা বস্তু উপহাৰ হিচাপে পোৱা হয় তেতিয়া হয়তো আমাৰ উৎসাহ দুগুণে বাঢ়ে। ঠিক সেই উৎসাহৰ বাবে বিদ্যালয়ৰ তৰফৰ পৰা প্ৰত্যেকজন ষ্টুডেণ্টক দিয়া হৈছিলে একোটাকৈ লেপটপ, আৰু সকলোকে কিবা নহয় কিবা এটা উপহাৰ তেওঁলোকৰ ফালৰ পৰা আগবঢ়াইছিলে। গতিকে বিদ্যালয়খনৰ পৰিৱেশটোৰ লগতে তেওঁলোকৰ ষ্টুডেণ্টসকলৰ ৰিজাল্টৰ বিষয়ে মই সকলোবোৰ আপোনালোকক দেখুৱালোৱেই। গতিকে ভিডিঅ'টোৰ শেষত মই আপোনালোকক ইয়াৰ যিজন ডাইৰেক্টৰ হয় তেওঁক আপোনালোকৰ লগত চিনাকি কৰি দিম বুলি ভাবিছোঁ, আৰু লগতে তেওঁলোকে শিক্ষাৰ জগতখনত কিদৰে ষ্টুডেণ্টসকলক আগবঢ়াই নিব বিচাৰিছে সেই বিষয়ে তেওঁৰ মুখৰ পৰা জানিম বুলি ভাবিছোঁ। আৰু এইফালে আমাৰ ডাইৰেক্টৰ ছাৰ বহিয়ে আছে। আমাৰ এবাৰ প্ৰথম বেচ আছিলে মানে 2023-24 যিটো বেচ বুলি কয়, মানে 23ত ৰেজিষ্ট্ৰেশ্যন হয়, 24ত পৰীক্ষা দিছিলে। ফাৰ্ষ্ট বেচ এপিয়াৰ কৰিছিলে 23 ষ্টুডেণ্টছৰ, 23টা ল'ৰা ছোৱালী, ৰিজাল্ট যথেষ্ট ভাল, 90 এবভ পাৰ্চেণ্টেজো আমাৰ 5টা ষ্টুডেণ্টে পাইছে, আৰু হায়েষ্ট মানে টপাৰ আমাৰ ক্লাছ স্কুলৰ তোমাৰ 98%। শিৱাংগী তদিয়া পাইছে। তাৰপৰা তাই মোৰ ডটাৰে হয়, ডটাৰ বুলি স্কুলৰ ৰিজাল্ট ভাল বুলিহে মই বেছি সুখী। তাৰপিছত তোমাৰ ছেকেণ্ড হায়েষ্ট আহিছে 97.2, কিন্তু আৰু এটা কথা কওঁ তাৰ মাজতে 98% আৰু দুটা ছাবজেক্টতে 100 পাইছে, ইংলিছত 100ৰ ভিতৰত 100। গতিকে ৰিজাল্ট বহুত বেছি ভাল হৈছে মানে তাই ছ'চিয়েল চায়েন্স আৰু ইংলিছত 100 পাইছে। আৰু ছেকেণ্ড টপাৰটো হ'ল আমাৰ সুজন কুমাৰ ৰয়, সি পাইছে 97.3%, আৰু সি চায়েন্সত 100ৰ ওপৰত 100। মানে গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত মানে এখন স্কুলত 3টাকে 100 পোৱা আমাৰ স্কুলে আছে, বাকী স্কুলৰ নকওঁ, কম পাইছে, কিছুমান স্কুল আৰু পাইছে 100, কিন্তু 3খনকে আমাৰ স্কুলত পাইছে। মানে চায়েন্স ইংলিছ আৰু ছ'চিয়েল চায়েন্সত 100/100 গুৰুকুলে লাভ কৰিছে। আপোনালোকৰ মানে অহা যোৱাৰ কাৰণে ষ্টুডেণ্টৰ কিবা গাড়ী সুবিধাও আছে, ট্ৰান্সপৰ্টেশ্যন আছে। আৰু ছাৰ আপোনাক আৰু এটা সুধিবলৈ আছিলে, আপোনালোকে কোন ক্লাছৰ পৰা কোন ক্লাছলৈকে আছে? আমাৰ ইয়াত আমি সদ্যহতে চলাই আছোঁ ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে, আৰু আমাৰ যিখিনি জুনিয়ৰ স্কুল আমাৰ কৃষ্ণনগৰত আছে টাউনতে। আৰু এখন আছে মানে আপোনাৰ? আমি ষ্টাৰ্ট তাতেই কৰা, মানে প্লে গ্ৰুপৰ পৰা UKG-লৈকে তাত আছে, আৰু 1ৰ পৰা 10লৈকে ইয়াত আছে, আৰু তাত মানে পঢ়াৰ লগে লগে তাত এক্সট্ৰা কিছুমান ক্লাছেছো চলে। ক্লাছ 10লৈকে আছে বুলি গম পালোঁ, মানে হাই ছেকেণ্ডেৰীটো কেনেকৈ আগবঢ়াম বুলি ভাবিছে নেকি? হাই ছেকেণ্ডেৰীটো আমি আৰম্ভ কৰিলোঁ কাম, কনষ্ট্ৰাকশ্যন আমাৰ প্ৰায় আমি নৱেম্বৰতে ষ্টাৰ্ট কৰি ল'লোঁ। এতিয়া ফাৰ্ষ্ট ফেজ মানে আমি প্ৰথম ছাদটো যিটো ঢালো বুলি কওঁ, 3 ষ্টৰী বিল্ডিং হ'ব, ইয়াৰ লিখে না আৰম্ভ হৈ গ'ল, ইয়াৰ লিখে হ'ব বিল্ডিং। এইখন বিল্ডিঙৰ জাষ্ট হেৰিত আছে,
কাষতে যিটো বনাই আছোঁ সেইখনো 3 ষ্টৰী বিল্ডিং বনিব এতিয়া মানে আপোনালোকৰ স্কুলত একেবাৰে প্লে গ্ৰুপ পৰা হায়াৰ ছেকেণ্ডেৰী পঢ়িব পাৰিব আৰু পঢ়িব পাৰিব ঠিক আছে একেবাৰে চিন্তা কৰিবলগীয়া কোনো কথা নাই ডাইৰেক্ট আৰু তাৰপিছত আকৌ কলেজহে যাব লাগে কলেজে যাব লাগে মানে স্কুল চেঞ্জ কৰি দিবলৈ বহুতে টান পায় একেখন স্কুলতে পঢ়াব নাই নাই সত্য হয় সেইটো কাৰণে মানে মই হ'লো আৰু বেলেগ হ'লো চবেই ভাবে যে চিকিউৰ হয় এটা জেগাতে পঢ়ক কেলেনো বাৰে বাৰে চেঞ্জ কৰিব লাগে এটা জেগাতে এখন অনুষ্ঠানতে যদি চব পাই যায় বাৰে বাৰে দৌৰিব নালাগে বিশেষকৈ আমি আৰু এটা খুব বেছি হেৰি কৰোঁ ল'ৰা ছোৱালীবিলাক পঢ়োৱা ক্ষেত্ৰত মানে আমি এনেই আজিৰ দিনত এটা ট্ৰেণ্ডে হৈ গ'ল টিউশ্যন লোৱা কিন্তু আমাৰ ফালৰ পৰা আমি তেনেকুৱা হেৰি নকৰোঁ যে ল'ৰা ছোৱালী যে তোমালোকে টিউশ্যন লোৱা আমি তাহাঁতৰ কাৰণে এটা এক্সট্ৰা ক্লাছেছো কৰোঁ স্কুলত মানে এনেই তাহাঁতৰ পিৰিয়ড 220 শেষ হৈ যায় 1 পৰা 8 লৈকে কিন্তু আমি 9 10ত এটা এক্সট্ৰা ক্লাছ আৰু কৰাওঁ 8 পিৰিয়ড যিটো মানে 7টা পিৰিয়ডটো চবৰ কাৰণে আছে যাতে সিহঁতি অলপ ভাল হয় কিছুমান ডাউটছ থাকে ক্লিয়াৰ কৰিব পাৰে বা কিবা অন্য সুধিবলগীয়া আছে চবেতো সমান নহয় কিছুমানৰ মেথছ বেয়া কাৰোবাৰ চায়েন্স বেয়া কাৰোবাৰ ছাপ'জ কোনোবা বাহিৰৰ পাইছে এনাৰত জব কৰে তেখেতেতো এছএমএছ একো নাজানে কিন্তু অসমীয়া বুলি ক'লেতো পঢ়িবই লাগিব এতিয়া এতিয়া ক খ পৰা শিকিব লাগে তেতিয়া তাহাঁতৰ কাৰণেও মানে আমি অলপ এক্সট্ৰা ক্লাছেছ কৰাই দিওঁ সেইটো কোনো এক্সট্ৰা চাৰ্জ নাই ফ্ৰী মানে সেইটো ফ্ৰী তাৰে সকলোবোৰ বহুত বেছি ধুনীয়াকৈ ভাঙি পাতি বুজাই ক'লে আৰু ছাৰ আপোনাক বহুত বেছি ধন্যবাদ ইমান এটা ধুনীয়া অনুষ্ঠানত মই আজি মানে আপোনাক এইকেইটা কথা সুধিবলৈ সুযোগ পাইছোঁ ধন্যবাদ তুমি টাইম ওলাই যদি আহিছা মোৰ খুব ভাল লাগিছে তুমি আমাৰ ভণ্টিৰ লগৰে আৰু আমি আশা কৰিম যে আগলৈ আহিবা আহিম নিশ্চয় হায়াৰ ছেকেণ্ডেৰী হ'লে আহিম তুমি পঢ়িবা নেকি মোৰ পঢ়া কমপ্লিট হৈ গ'ল হ'লে মই পঢ়িলোঁ হয় আচ্ছা কোনোবাই তোমাৰ লগত থাকিলে পঠিয়াব পাৰিবা তোমাৰ বাই ভণ্টি ঠিক আছে থেংক ইউ ছাৰ থেংক ইউ